গাইজ নমস্কাৰ এণ্ড ৱেলকাম টু ফিট জ'ন। ফ্ৰেণ্ডছ, মই আজি ক'বলৈ গৈ আছোঁ সকলো ধৰণৰ শৰীৰ বা বডি বনাবলৈ জিম যোৱাটো দৰকাৰী নেকি। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈ। চাওক, প্ৰথমতে এটা কথা জানি লওক, আপোনাৰ গ'ল কি। যদি আপোনাৰ গ'ল এথলিট হোৱা, বডি বিল্ডিং কৰা, তেন্তে ডেফিনেটলি আপোনালোকে জিম যাওক। যদি আপোনাৰ গ'ল মডেলিং কৰা, ফিটনেছ মডেল হোৱাটো, তেন্তে ডেফিনেটলি আপোনালোকে জিম যাওক। গতিকে আগতে নিজৰ গ'লটো ফিক্স কৰি লওক। কিন্তু যদি আপোনালোকৰ বডি বিল্ডিং বা ফিটনেছত কোনো গ'ল নাই, নৰ্মেলি ফিট থাকিব বিচাৰে বা হেল্ডি থাকিব বিচাৰে, তেতিয়াহ'লে জিম নকৰাকৈও আপোনালোকে ভাল বডি এটা মেইনটেইন ৰাখিব পাৰে। চাওক, সকলো মানুহে বডি বিল্ডিং কৰিব নোখোজে। কিছুমান মানুহে নৰ্মেলি ফিট থাকিব বিচাৰে। কিছুমানে বিচাৰে যে কাপোৰ পিন্ধিলে সিহঁতক ধুনীয়া দেখক। গতিকে যিসকলে কাপোৰ পিন্ধি নিজকে ধুনীয়া দেখাটো বিচাৰে বা নৰ্মেলি ফিট অৰ্থাৎ হেল্ডি থাকিব বিচাৰে, সেইসকলে জিম নোযোৱাকৈও বডিটো ঘৰতে মেইনটেইন ৰাখিব পাৰে। মাত্ৰ কিছুমান ষ্টেপ ফ'ল' কৰিব লাগিব। অৰ্থাৎ সেইসকলে ঘৰতে এক্সাৰচাইজ কৰিব লাগিব আৰু ডায়েটটো ভালকৈ মেইনটেইন ৰাখিব লাগিব। এক্সাৰচাইজ বুলি ক'লে কিছুমানে ভাবে যে ডাম্বেল দাঙিব, ৰড, বাৰবেল আদি এইবোৰকে এক্সাৰচাইজ বুলি ভাবে, কিন্তু নহয়। অকল ৱেইট ট্ৰেইনিং কৰাকে এক্সাৰচাইজ বুলি নকয়। আপুনি ৰানিং কৰক, আপুনি খোজ কাঢ়ক, ঘৰতে য়োগা কৰক, ষ্ট্ৰেচিং কৰক, এইবোৰো একোটা এক্সাৰচাইজ হয়। গতিকে যিসকলে বডি বিল্ডিং কৰিব নোখোজে, জাষ্ট নৰ্মেলি ফিজিক এটা মেইনটেইন কৰিব বিচাৰে, অৰ্থাৎ ভাল বডি এটা এচিভ কৰিব বিচাৰে, সেইসকলে জিম যোৱাৰ কোনো দৰকাৰ নাই। সেইসকলে ঘৰতে এক্সাৰচাইজ কৰক, নিজৰ ডায়েটটো ঠিকে ৰাখক, অলপ ৰানিং কৰক, ষ্ট্ৰেচিং কৰক আৰু ডায়েটত ভাল কোৱালিটিৰ প্ৰ'টিন, কাৰ্বছ এইবিলাক ল'ব লাগিব। যদি আপুনি ৱেইট গেইন কৰিব বিচাৰে, তেতিয়াহ'লে হেল্ডি ফেটছ ল'ব পাৰে, কাৰ্বছ ল'ব পাৰে আৰু প্ৰ'টিনৰ মাত্ৰা ঠিকমতে লওক আৰু ঘৰতে এক্সাৰচাইজ কৰিব পাৰে। যিসকলে ওজন কমাব বিচাৰে, তেওঁলোকে ৰানিং কৰক, ডায়েটত প্ৰ'টিন লওক বেছিকৈ। আৰু মই ডায়েটৰ ওপৰত বেলেগকৈ ভিডিঅ' এটা বনাম পিছলৈ। গতিকে যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব নাপাহৰিব। ধন্যবাদ।